শিৱানী চেংগাল ডাঙৰীয়াক আমি দায়িত্ব দাখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ লগত উপস্থিত থাকে আমাৰ সকলোৰে মৰমৰ উমা চেত্ৰীৰ দেউতাক লোক বাহাদুৰ চেত্ৰী আৰু মাতৃ মায়া চেত্ৰীক আমি দীপা চেত্ৰীক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে মৰমৰ আৰু আপোনালোকৰ সকলোৰে মৰমৰ যাৰ কাৰণে আপোনালোকে ইমান সময় উপস্থিত হৈছে সম্বৰ্ধনা জনাব। ক্ৰীড়া ক্ষেত্ৰত যেতিয়া এগৰাকী খেলুৱৈ কেৱল শাৰীৰিক দক্ষতাৰে প্ৰদৰ্শন হৈ নুঠে, যেতিয়াই হৈ উঠে খেলুৱৈগৰাকীৰ দৃঢ় মানসিকতা, কঠোৰ অধ্যাৱসায় আৰু লিখনীয় একাগ্ৰতাৰ ঐক্যবদ্ধ প্ৰয়াস, তেতিয়াই সেই খেলুৱৈগৰাকীয়ে গতি কৰে উচ্চৰ পৰা উচ্চতৰলৈ, শীৰ্ষৰ পৰা শীৰ্ষতম স্থানলৈ। দেশৰ কোটি কোটি ক্ৰিকেট প্ৰেমীৰ নয়নৰ মণি, অসমৰ গৌৰৱ, বোকাখাতৰ প্ৰাণ স্পন্দন উমা চেত্ৰীও আজি সেইবাবেই নিজৰ অধ্যাৱসায়, দৃঢ়তা আৰু আকাশ চুব খোজাৰ মানসিকতাৰ বাবেই গতি কৰিছে এই উচ্চৰ পৰা উচ্চ স্তৰলৈ, শীৰ্ষৰ পৰা শীৰ্ষতম স্থানলৈ। মই উমাৰ গৰ্বিত পিতৃ মাতৃ আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু উমাৰ কোচ 2 নৱেম্বৰ তাৰিখৰ মাজনিশা নবী মুম্বাইত এদিনীয়া বিশ্বকাপ মহিলা ক্ৰিকেটৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি দেশক বিশ্বকাপ উপহাৰ দিয়া ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য উইকেট কিপাৰ আৰু বেটাৰ উমা চেত্ৰী আজি হৈ পৰিছে অসমীয়া নাৰী সমাজৰ প্ৰেৰণা। উমা চেত্ৰী আমাৰ নৱপ্ৰজন্মৰ বাবে উৎকৃষ্টতাৰ প্ৰতিমূৰ্তি। আগ্ৰাসী মানসিকতা, বেটিং আৰু উইকেট কিপিঙৰ ক্ষেত্ৰত নিপুণতা, ক্ৰিকেটৰ যিকোনো ফৰ্মেটত খেলিব পৰা দক্ষতাই উমাক অনন্য কৰি তুলিছে। উইকেটৰ পিছফালে থিয় হৈ বলৰ ওপৰত হেণ্ড ঝৰাৰ দৰে তীক্ষ্ণ দৃষ্টি আৰু ক্ষিপ্ৰতাই তেওঁক যেনেদৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল্যৱান উইকেট কিপাৰ হিচাপে গঢ়ি তুলিছে, তেনেদৰে আত্মবিশ্বাসেৰে ভৰা তেওঁৰ বেটিং শৈলীও তেওঁক এগৰাকী নিৰ্ভৰযোগ্য বেটাৰ হিচাপে পৰিচিত কৰোৱাইছে। চবে যাত্ৰাৰ এই আৰম্ভণি মাতো কম বয়সীয়া ছোৱালী অসম মাতৃক উজ্বলাই তুলিবলৈ আমি আৰু বহুখিনি আশা কৰোঁ তেওঁৰ পৰা। প্ৰতিজন অসমবাসীৰ মৰম হাতত লৈ
অভিলেখৰ পাছত অভিলেখ গৈ হিমালয় সদৃশ সাফল্যৰে উমা আগবাঢ়ি যাওক তেওঁৰ প্ৰতিভাৰ এই উজ্জ্বল ধাৰা নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকক উমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছো আমি সকলোৱে জনাইছো সকলোকে ধন্যবাদ জনাইছো সকলোৱে আমাৰ মহিলাসকলে উৰুলি দি উমাক আশীষ দিয়ক আৰু আমাৰ পুৰুষ মহিলা ল'ৰা ছোৱালী সকলোৰে জোৰেৰে এটা হাত চাপৰি মাৰি উমাক আদৰ আশীষ দিয়ক নমস্কাৰ মই উমা চেত্ৰী বোকাখাট তথা গোলাঘাট তথা অসমৰ জীয়ৰী আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক বহুত ভাল লাগিছে আপোনালোকে যেনেকা মোক আদৰণি জনালে আৰু ইমান ধুনীয়াকৈ ৰিলেট ইমান ধুনীয়াকৈ ইমান মানুহ মই এনেকৈ দেখিছোঁ ফাৰ্ষ্ট মই নাৰ্ভাছ হৈ আছোঁ আহিছিলোঁ ইয়াত যেতিয়া মই আৰম্ভ কৰিছিলোঁ 2011 চনত তেতিয়া ফাৰ্ষ্ট আমাক ক্ৰিকেটলৈ আহিছিলে আমাৰ ৰাজা ছাৰে ইয়াত উপস্থিত আছে আমাৰ কোচ ৰাজা ছাৰ thank you so much and since Sopanda and others sir aru Bodar sir thank you so much তেওঁলোকে মোক সাজেষ্ট কৰিছিলে যে ক্ৰিকেট ওমেন্স ক্ৰিকেট আহিছে আৰু তাত খেলিবৰ কাৰণে এবাৰ ট্ৰায়েল দিবলৈ আৰু তেনেকাকে ট্ৰায়েল দিলোঁ আৰু ভাল খেলিলোঁ তেনেকাকে মোৰ জাৰ্নিটো আৰম্ভ হ'ল তেতিয়া ক্ৰিকেট তেনেকৈ আৰম্ভ হৈছিলে আৰু ফাৰ্ষ্ট আমাৰ ডিষ্ট্ৰিক্ট মেচ আছিলে তাত ভাল খেলিছিলোঁ তাৰপৰা অহাৰ পিছত ইয়াত কেম্প আছিলে আমাৰ ফাৰ্ষ্ট ওমেন্স কেম্প ইয়াত আহিছিলে আৰু তেতিয়া মই গম পাইছোঁ যে ইয়াত ষ্টেট টিম হয় একচুৱেলি ওমেন্সৰ মই গম পোৱা নাছিলোঁ গম পাইছোঁ যে ইণ্ডিয়া ওমেন্স টিমো আছে আৰু তেতিয়া মই এনেকুৱা ফিল হৈছিলে যে মই এদিন হৰমনপ্ৰীত জিৰ লগত খেলিম ৱৰ্ল্ডত খেলিম ৱৰ্ল্ডৰ বেষ্ট ওমেন্স ক্ৰিকেট খেলিম বুলি নিজক বিশ্বাস এনেকুৱা কৰিছিলোঁ যে ইণ্ডিয়া হয় এদিন জৰুৰ খেলিম বুলি তেতিয়া এতিয়া তেনেকৈ ইনস্পিৰেশ্যন পাইছিলোঁ মই হৰমনপ্ৰীত কৌৰৰ লগত কাৰণ ওমেন্স ক্ৰিকেট 171 ৰান কৰাটো ওমেন্সৰ কাৰণে বহুত ডাঙৰ হয় যেতিয়া মই তেনেকৈ দেখিলোঁ তেনেকুৱা পৰা শিকিলোঁ তেতিয়াই মই এবাৰ ঠানি লৈছিলোঁ যে মই খেলিমেই ইণ্ডিয়া খেলিম তেনেকৈ জাৰ্নিটো আৰম্ভ হ'ল তেনেকুৱাকৈ গম পালোঁ আৰু তাৰপিছত মোৰ গেম পালক ছাৰ ইয়াতে উপস্থিত আছে তেওঁ মোক বহুত হেল্প কৰিছে এতিয়াও হেল্প কৰে কাৰণ মই খেলিবলৈ গ'লোঁ মই অসম টিমৰ পৰা ড্ৰপো হৈছিলোঁ তেতিয়াও মই শিকি আহিছিলোঁ যে কেনেকৈ নিজক মেইনটেইন কৰি তাৰপৰা কেনেকৈ শিকিম তেতিয়া মোক সদায় ছাৰে হেল্প কৰিছিলে মই তাৰপৰা কি গলতি কৰি আহিছিলোঁ সেইটো ছাৰক কৈছিলোঁ যে মই এনেকৈ প্ৰেক্টিচ কৰিব লাগে আৰু বিশ্বকাপ মহিলা ক্ৰিকেটৰ মুকুট বিজয়ী বোকাখাটৰ কন্যা অসম সন্তান অসম গৌৰৱ মহিলা উমা চেত্ৰীলৈ আন্তৰিক অভিনন্দন After years of toil, there are years of joy. July December.
আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ পিছতেই আমি অসম গণ পৰিষদ দলৰ গোলাঘাট জিলা সমিতিৰ